হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল সোণমণিজ ব্লগ। আৰু এতিয়া ৰাতিপুৱা 7 বাজিছে আৰু আজি বিশ্বকৰ্মা পূজা। তাৰ কাৰণে আজি চকৰ পিনে অলপ ওলাই আহিছোঁ আৰু আমাৰ দাদাৰ এখন গেৰেজ আছে, তাত পূজা হয়। আৰু মোৰ লগত আছে নৱদা। আমি দোকানলৈ গৈ আছোঁ আৰু মোৰ ঘৰৰ গেৰেজটোততো পূজা কৰিবলৈ আছেই আৰু গাড়ী চাড়ী থোৱাই আছে, এতিয়ালৈকে ধুব পৰা নাই, দেৰিকৈ ধুই ল'ম। আৰু এতিয়া দাদাৰ গেৰেজত আহিছোঁ অলপ কাম কৰিবলৈ। তাৰপিছত আৰু আপোনালোকে দেখাই ল'ব ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ। আহকচোন ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। স্কিন লিয়ে বাহ মিউজিক গেছিলি মৰ্নিং গগন্দা কত্ৰি চত্ৰি লৈ আহিছে, এতিয়া চব্জি কাটিবা যাওঁ। আমাৰ গেৰেজ পালোঁ। আৰু ইয়াত সকলোৱে চব্জি কাটাত ব্যস্ত হৈছে। নৱদা আছে, সুৰ্গেশ দা আছে আৰু সকলোৱে চব্জি কাটাত ব্যস্ত। চিন্ময় আছে আৰু আমাৰ ৰান্ধনী আহি পাবই আৰু অলপ দেৰিকৈ। আইটেম বহুখিনিতে আইটেমেই আছে, তাৰ কাৰণে চব্জি কটা মানুহ বহুত আছে আমাৰ লগত। যি কি নহওক সকলোকে বিশ্বকৰ্মাৰ পূজাৰ আজি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু কিবা বোলে চাহ আনছি, চাহে খাই লওঁ আৰু এতিয়া লাল চাহ আৰু গুড ডে বিস্কুটে দি। তাৰপিছত দোকানৰ কাম কাজ কৰি কিনে মই ঘৰত আহিলোঁ আৰু এইটোৱে মোৰ সৰু সুৰা গেৰেজ হয়, ইয়াত গাড়ী ৰখা হয় আৰু কিছুমান ধৰা কাটাৰ আৰু সেই কোৰাত এখন থোৱাই থাকে আৰু কিবা কিবি থোৱাই থাকে আৰু ইয়াত কোণাটোত। আৰু এইপিনে মোৰ চাইকেলখন আছে, এই চাইকেলখন মাজে মাজে চলাওঁ আৰু এতিয়া গাড়ীখন ধুই দিওঁ। টাইমো বহুত হ'ল, প্ৰায় 11টামান। ফাইনেলি এতিয়া গাড়ী থোৱা হৈ গ'ল আৰু এতিয়া মই অলপ পূজা কৰিবলৈ দোকানলৈ লৈ যাওঁ আৰু অকণমান পূজা কৰি দিওঁ তাত, যিহেতু পূজা চলি আছে গেৰেজত। আহকচোন। আৰু এইপিনে দোকানত পূজা চলি আছে আৰু চাহ খাই আছে, পূজা কৰি আছে। সকলো নিজৰ নিজৰ কামত ব্যস্ত। আমিও অলপ দেৰিকৈ গাড়ীখন পূজা কৰিম। আৰু এইপিনে বৰমাই বহি আছে আৰু আমাৰ ভিতৰত সকলো সদস্য বহি আছে। এয়া মালিক নি পূজা পোলা খাওয়াত ব্যস্ত। আৰু এইপিনে বহু দাদা চয়নিকা টিকলি সকলো পুৰা বহি আছে দোকানৰ ভিতৰত। এই পুৰা মোবাইলত ব্যস্ত হৈ আছে, মোবাইল নহ'লে একো নাখায় তাই। আজি দোকানৰ মালিক পূজা, অনুভৱ কেনেকুৱা লাগছে বহি কিনে? আগতে বহা নাই, আজি প্ৰথম বহিছে দোকানত। এইপিনে দাদা খানা বনাই আছে আৰু প্ৰায় সেনেকৈ হ'লে বনোৱা। লাষ্ট ভাত আৰু বিলাহীৰ টক বাকী আছে, বাকী দালি চব্জি আলু ভাজি পাপৰ ভাজি সকলোবোৰ সম্পূৰ্ণ হ'ল বনোৱা। আৰু এইপিনে আমাৰ হোমপুৰা পৰ্ব চলি আছে আৰু বেছি সময় নাই পূজা শেষ হ'বলৈ। আৰু আমাৰ দোকানৰ মালিক মানৱ দা পূজাত ব্যস্ত হৈ আছে। আৰু আপোনালোকে যদি কেতিয়াবা আমাৰ গেৰেজ চকত পূজা অটোমোবাইল গেৰেজত আহে তেনেহ'লে অলপ কমতে পাব। মোৰ কথা ক'লে মোৰ বৰদেউতাৰ হাতত দাদা হয় আৰু নিজৰ দাদাই ক'ব। আৰু এইপিনে আমাৰ খানা প্ৰায় ৰেডি হ'ল আৰু খোৱাৰ বাবে যোগাৰ কৰি আছোঁ। এয়া মাহৰ দাইল, মচুৰ দালি, বিলাহীৰ টক আৰু এইফালে শুকান আলু ভাজি আছে, নেমু টেঙা বাৰু কাটিয়ে আছে। আৰু এতিয়া আৰু খোৱাৰ বাবে যোগাৰ কৰি আছোঁ। এয়া ভাত। আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ আৰু এতিয়া পূজা খতমেই হ'ল আৰু আমি ঘৰা ঘৰিকৈ যাওঁ এতিয়া। প্ৰসাদ ল'লোঁ
বাই বাই, জয় আই অসম।